रायजोफोर आसामनि चिफ मिनिस्टार डक्टर हेमन्त बिश्व शर्मा बिथाङा एबा बिजेपि हानजाया मानव गेदेर प्रमद बर' बिथांखौ राज्य सभानि एमपि एबा एनडिएनि बिजाथि महरै दैथायहरनो थाखाय सावरायगासिनो दङ होननानै खौरां बिजोंनिफ्राय मोनथि मोननाय जादों आरो बिनि अनगायैबो मिरु एबसुनि गाहाय आफादगिरि दिपेन बर' बिथांखौबो फैगौ एप्रिल दानाव जानो गोनां जिहेतु आसाम विधानसभा बिसायख'थि बे एमएलए बिसायख'थिनि सिगाङावनो एबसुनि बिबानखौ एंगारनानै राजनीतिक हानजायाव थानानै बिसायख'थि गेलेगोन होननानै खौरां बिजोंनिफ्राय मोनथि मोननाय जादों रायजोफोर मानव गेदेर प्रमद बर' बिथांखौ राज्य सभानि एमपि महरै दैथायहरनाय जामारोब्ला फैगौ आसाम विधानसभा बिसायख'थि जिहेतु एप्रिल दानाव जानो गोनां बे एमएलए बिसायख'थियावहाय मानव गेदेर प्रमद बर' बिथांनि जायगायावनो दिपेन बर'खौ बिजाथि महरै फसंनानै बिसायख'थि गेलेहोनो थाखाय सावरायदों होननानैबो खौरां बिजोंनिफ्राय मोनथि मोननाय जादों रायजोफोर दा बाथ्राया बेसेबां सैथो नंगौना नङा बेखौ जोङो फैबाय थानाय समावसो रोखायै मोनथिनानै मोनसिगोन रायजोफोर दा बे समाव नोंथांमोना एमएलए रुग्राम नार्जारी बिथांनि सुंद' बिबुंथि होनाय ভিডিঅ' ক্লিপসखौ নাইনাनै লাদে আমার বিপিএফৰ যিসকল বন্ধু আছে আমাৰ কৰ্মী সতীৰ্থসকল আছে আপোনালোকলৈ মোৰ এটা আহ্বান থাকিব পাৱাৰত থাকিলে মানুহবিলাকে অহংকাৰ হয় অহংকাৰে পতনৰ মূল কাৰণ ইউপিপিএল চৰকাৰে নতুন অৱস্থা 15 বছৰ সংগ্ৰাম কৰি আহি ক্ষমতাত আহিয়ে যেনেকা ধৰণৰ অহংকাৰ কৰিছিলে অহংকাৰী মনোভাৱ লৈ কাম কৰিছিলে আমি চৰকাৰত আছো আমাক কোনেও হিলাব নোৱাৰে আমি চৰকাৰত থকা মানুহবিলাকে কাকো ভয় কৰিব নালাগে কেৰেপ কৰিব নালাগে কাৰো কথা শুনিব নালাগে এই মইমতালিৰে কাম কৰাৰ কাৰণে আজি পতনৰ এই মুক্ত তেওঁলোকে দেখা পাইছে প্ৰমোদ বড়ো ডাঙৰীয়াই ক্ষমতাত বহি ইউপিপিএলৰ নেতাবিলাকে ক্ষমতাত থাকি এওঁলোকে ৰাইজৰ মাজৰ পৰা হেৰাই গৈছিল একেসকলে ৰাইজৰ মাজত নাথাকিছিল দিল্লীতো বদলেনটো দিল্লী হেনেকাই আকাশত ঘূৰি তেওঁলোকে দল কৰিছিলে চৰকাৰীভাৱে যিখিনি আঁচনি ৰাজহুৱাভাৱে আমাৰ চৰকাৰ মানে সেই সময়ৰ চৰকাৰে গ্ৰহণ কৰিছিলে আঁচনিবিলাক ধৰিছিলে সুযোগ সুবিধাবিলাক দিছিলে অনুদানবিলাক দিছিলে সেইবিলাকৰ লগত ৰাইজক এওঁলোকে জড়িত কৰিব নাজানিলে ৰাইজৰ মাজত গৈ যেনেকা ধৰণৰ এওঁলোকে সেইটো জনমুখী কৰিব লাগিছিল ৰাইজৰ আৰু স্কিমৰ মাজত সম্পৰ্ক কণ্টেক্ট সেইটো যে স্থাপন কৰাৰ দৰকাৰ আছিল যিবিলাক কাম কৰিছে তেখেতসকলে অলপ চলপ হ'লে ভাল কাম কৰা সেইবিলাক যেনেকা ধৰণৰ এওঁলোকে প্ৰচাৰ কৰিব পাৰিব লাগিছিল সেইবিলাক তেওঁলোকে কৰিব নাজানিলে ফিল্ডতে নহমালে আঁচনিবিলাক লৈ ৰাইজৰ মাজত সমাব লাগে ৰাইজৰ মাজত বুজাব লাগে ৰাইজৰ মাজত তেখেতসকলে ভৌতিকভাৱে মানে কথাবিলাক ব্যাখ্যা কৰি বুজাব লাগে এইবিলাক নকৰাৰ কাৰণে আঁচনিবিলাকৰ বিষয়ে ৰাইজে একো গমেই নাপালে 5 বছৰ উকলি গ'ল ৰাইজে ইউপিপিএল দলে কি কাম কৰিছে কৰা নাই দেখা নাপালে ৰাইজৰ অভাৱ অভিযোগ তেখেতসকলেও জানিবলৈ চেষ্টাই নকৰিলে ৰাইজে চৰকাৰ আছেনে নাই গমেই নাপালে ৰাইজ আৰু চৰকাৰৰ মাজত সম্পৰ্ক সম্বন্ধ বিচ্ছেদ হৈ গৈছিল একো সম্পৰ্ক নাছিল পিপলছ এণ্ড গভৰ্ণমেণ্ট তেওঁলোকৰ মাজত একো ৰিলেশ্যন নাছিল কৰ্মীবিলাকৰ দুখ বেদনা বুজিবলৈ দলীয় নেতাবিলাকে চেষ্টা নকৰিছিল কৰ্মীবিলাকৰ অভাৱ অভিযোগ সতীৰ্থবিলাকৰ অভাৱ অভিযোগ সমস্যাবিলাকৰ প্ৰতি এওঁলোকে গুৰুত্ব দিয়াই নাছিল সেইবিলাকৰ এখেতসকলে একো দায়িত্ব লোৱা নাছিল যাৰ কাৰণে লাহে লাহেকৈ কৰ্মীবিলাকৰ মনোবল হ্ৰাস পাইছিল মনোবল ভাঙি গৈছিল কাম কৰাৰ ইচ্ছা শক্তি হেৰুৱাই গৈছিল আৰু মনোবল কাম কৰাৰ ইচ্ছা শক্তি যদি নাথাকে গ্ৰাছৰুট লেভেলত দলটো অট'মেটিক দুৰ্বল হৈ যায় আৰু গ্ৰাছৰুট লেভেলত অট'মেটিক দুৰ্বল হৈ যোৱা মানে দলটো মৰিবলৈ গতি কৰা দলটো শেষ মানে ধ্বংস হ'বলৈ আগবাঢ়ি যোৱাৰ নিচিনা হয় কাৰণ দলটো ধৰিও ৰাখিব লাগে দলৰ শক্তি ভেটিটো হ'ল আমাৰ গ্ৰাছৰুট লেভেল তাৰমানে প্ৰাইমাৰী লেভেল ৰাইজৰ মাজত কৰ্মীসকল ৰাইজৰ মাজত আছে এইবিলাকৰ প্ৰতি একো গুৰুত্বই নিদিলে একো সম্পৰ্ক নাৰাখিলে একো যত্ন নল'লে জানিবলৈ চেষ্টাই নকৰিলে
কোনটো দল ক'ত কি আছে, কি হৈছে নহৈছে, ইয়াৰ একো তেখেতসকলে বিচাৰ বিবেচনাই নকৰিলে। কৰ্মীবিলাকৰ আস্থা বিশ্বাস হেৰুৱাই গ'ল। সতীৰ্থসকলৰ কাম কৰাৰ যিটো ইচ্ছা মনোবল সেইটো নাইকিয়া হৈ গ'ল। ইয়াৰ কাৰণে দল একেবাৰে দুৰ্বল, এনেকুৱা ধৰণৰ দুৰ্বল হৈ গ'ল যে উঠিব নোৱাৰা ধৰণৰ আস্থা বিশ্বাস হেৰুৱাই যোৱা এইবিলাক আমি দেখা পাইছিলোঁ। আৰু একমাত্ৰ সেইটো আমি চৰকাৰ চলাইছোঁ, আমাৰ হাতত ক্ষমতা আছে, আমি চব কিছু কৰিব পাৰোঁ, এই যে ডেম কেয়াৰ টাইপৰ যিটো নীতি, একেবাৰে ডেম কেয়াৰ, মই মতালি ইচ্ছা মতে গুৰুত্ব নিদিয়া, একো শুনিবলৈ চেষ্টা নকৰা, পাব্লিকৰ পৰা দূৰত থকা, এইবিলাকৰ কাৰণে আজি চাপা হৈ গ'ল। এওঁলোকে জানিব লাগিছিল, UPPLৰ নেতাবিলাকে জানিব লাগিছিল, পাব্লিকৰ জনমত, ৰাইজৰ জনমত কেতিয়াও UPPLৰ লগত নাছিল। আজি হেনাই তেনেকুৱা নহয়। 2020ৰ যিটো নিৰ্বাচন ডিচেম্বৰত হৈছিল, তেতিয়াও UPPLৰ লগত জনমতটো নাছিল। জনমত BPFৰ লগতে আছিল। জনমত UPPLৰ লগতো নাছিল, জনমত BJPৰ লগতো নাছিল, কেৱল মাত্ৰ জনমত BPFৰ লগত আছিল। তেতিয়া 17টা আছিলে BPFৰ, UPPLৰ কিমান আছিল? 12টা না 11টা আছিলে, 12টা আছিলে, আমি আছিলোঁ 17টা। ডেট মিনছ জনমত, ৰাইজৰ মতটো আমাৰ লগত আছিল। পিপুলছ মেণ্ডেট BPFৰ লগত আছিল, যদিও চৰকাৰত আছিল UPPLৰ লগত নাছিল। চৰকাৰ বনোৱা জনমত প্ৰাপ্ত, জনমত পোৱা, সেইটো বেলেগ বস্তু। চৰকাৰ আপুনি বিভিন্ন ছাইডৰ পৰা যোগাৰ কৰি, এইফালৰ পৰা সিফালৰ পৰা টানি আনি যোগাৰ কৰি পেলাই চৰকাৰ আপুনি বনোৱাটো সেইটো সম্ভৱ হ'ব পাৰে, ডাঙৰ কথা নহয়। কিন্তু জনমতটো কি কৈছে? জনমতটো আপোনাৰ লগত আছে নাই? আপুনি কিমান পাইছে, কিমানটাৰ পৰা আপুনি কিমানটা পালে, এইটোহে আমি হিচাপ কৰিব লাগিব। তেওঁলোকে জানিব লাগিছিল যে আমি যদিও চৰকাৰত আছোঁ, যে 17টাটো BPFে পাইছে, কিন্তু চৰকাৰ BPFেহে বনাব লাগিছিল। আমি জালিয়াতি কৰি 2 নম্বৰী 3 নম্বৰী 4 নম্বৰী বুদ্ধি কৰিহে চৰকাৰ গঠন কৰিছোঁ, তেওঁলোকে নিজেই জানিব লাগিছিল। ইয়াৰ কাৰণে যেহেতু জনমত নথকা অৱস্থাটো আনৰ সহায় লৈ, বেলেগ দলৰ আশীৰ্বাদতহে যিহেতু আমি চৰকাৰ বনাইছোঁ, আমি এতিয়াও দুৰ্বল। এই দুৰ্বলৰ পৰা সবল হ'বৰ কাৰণে আমি ফিল্ডত ভালকৈ কাম কৰিব লাগে, নহ'লে আমি অহাবাৰ এনে পৰি যাম। সেই কথাটো তেওঁলোকে বুজিব পাৰিব লাগিছিল, কিন্তু বুজিবলৈ চেষ্টা নকৰিলে। সেই ভুলটো এতিয়া BPFৰ মানুহবিলাকে কৰিব নালাগে। আমি 28টা পাইছোঁ, আমি চৰকাৰ বনাইছোঁ, সেইটো লৈ পেলাই কিন্তু অহংকাৰ নকৰিব। আজি UPPLৰ বহু কেইজন বছা ডাঙৰ নেতাবিলাকে আমাৰ দললৈ আহিছে, কবৰা সন্থা আহিছে, বা বেলেগ আকৌ তেনেকুৱা ধৰণৰ যোগাযোগত আছে, ভালেখিনি যোগদান কৰিব, ৱেল এণ্ড গুড। সেইটো লৈ পেলাই আমি কিন্তু অহংকাৰ কৰিব নালাগে। আমি বেছি একেবাৰে অভাৰশ্বেয়াৰ হ'ব নালাগে। ৰাজনীতি কেতিয়া কোনে কাৰ লগত লগ দিব, কোনে কাৰ সংগ এৰি দিব কোৱা টান। এটা সময়ত BPFৰ লগত BJP আছিলে, আমাৰ পৰা আঁতৰি গ'ল, UPPLৰ লগত যোগ দি গ'ল। তাৰপিছত UPPL BJP একেলগে গভৰ্ণমেণ্ট বনালে। যোৱা BTC নিৰ্বাচনত BJP UPPLক বাদ দিলে, আমাৰ লগত নাছিল, এতিয়া আকৌ আমাৰ লগত আহি গ'ল। ৰাজনীতি কেতিয়া কাৰ লগত হাত মিলাই কাম কৰে, গাঁৱত কেতিয়া কাক এৰিব, সেইটো কোৱাটো টান। গতিকে আমি সদায় নিজৰটো মজবুত কৰিবৰ কাৰণেহে কাম কৰিব লাগে। নিজৰ শক্তিটো জোৰদাৰভাৱে সদায় ধৰি ৰাখিবৰ কাৰণে, প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে কাম কৰিব লাগিব। আৰু ৰাইজতকৈ দল কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, ৰাইজতকৈ কৰ্মী নেতাসকলে কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। আমাৰ দল, আমাৰ নেতাবিলাকতকৈ ৰাইজে সদায় ডাঙৰ। ভোটাৰ ৰাইজক আমি শ্ৰদ্ধা জনাব পাৰিব লাগিব, সৰ্বসাধাৰণ ৰাইজৰ কথা আমি শুনিব লাগিব। আমি যদি লিডাৰ হৈ পেলাই অহংকাৰ মোক একেবাৰে কথা পাতিবলৈ, ওচৰতে যাবলৈ যদি কৰ্মীবিলাকে ভয় কৰিব লগা হোৱা অৱস্থাত যদি থাকে, এতিয়া মই যেনিবা আছোঁ, MLA হিচাপে আছোঁ, বা BTCৰ এতিয়া EM হিচাপে আছোঁ, সেইটোতো কণ্ট্ৰাকচুৱেলহে ভাই।
5 বছৰৰ কাৰণেহে ভাই এইটো লৈ পেলাই অহংকাৰ কৰাৰ কোনো দৰকাৰ নাই এতিয়া মই অহংকাৰ কৰি পেলাই মোৰ ওচৰতে আকৌ মানে বেলেগক যদি আহিবলৈ সাহসে যদি মই নিদিওঁ মোৰ ওচৰৰ মানুহবিলাকে আহিবলৈ সাহসে নকৰে বিৰাট ভেম বিৰাট অহংকাৰ বিৰাট গৌৰৱ যদি মই কৰি পেলাই বহি থাকোঁ একেবাৰে অহংকাৰ মনোভাৱ লৈ সেইটোতে ৰাজনীতি নহ'ব আমি ৰাইজৰ লগত মিক্স আপ হ'ব লাগিব আমি সৰলভাৱে সৰল সহজভাৱে ময়ো ৰাইজৰ পৰাইহে এজন ময়ো ৰাইজৰ মাজত এজন ৰাইজৰহে মই মানুহ হয় আৰু ৰাইজক লৈহে মই মানুহ হয় সেই মনোভাৱ সেই কেৰেক্টাৰ নেচাৰটো আমি বিল্ড আপ কৰি ল'ব লাগিব তেতিয়াহে ৰাইজ আপোনাৰ লগত থাকিব আপুনি যদি একেবাৰে বিৰাট অহংকাৰ হয় কথা পাতিবলৈ যদি আপুনি একেবাৰে মানে মুখ খুলিবলৈ একেবাৰে সাহস নিদিয়া ধৰণৰ যদি হয় ইয়াৰ লগত আৰু ৰাইজ নাথাকে এই যে ক'লে যে কিবা কিবি কৈছে ইয়াত আহি পেলাই আগৰ শিৱক মই সেইটো ক'ব নাযাওঁ কাৰোবাৰ সেইবিলাক মানে হেৰিটো ব্যাখ্যা কৰি মই ক'ব নাযাওঁ কিন্তু এক্সপিৰিয়েঞ্চত কৈছে গতিকে আমাৰো আজি বহুত আহিছে বুলি এনেকুৱা ধৰণৰ ভাবিব নালাগে যে আমাৰ UPPL দলৰ পৰা BJPৰ পৰা অমুক তমুক আহি গৈছে বহুত মানুহ হৈ গ'ল আমাক আৰু মানুহ নালাগে আমাৰ আৰু মানুহৰ প্ৰয়োজন নাই ভুলতো কেতিয়াও নকৰিব নক'ব কেতিয়াবাহে আমাৰ মানুহ বিচাৰিছে দৰকাৰ নাই বাদ দে হয় না নহয় এনেকুৱা ধৰণৰ কোৱা হয় না নহয় পলিটিক্সটো কাৰ কাৰণে মানুহৰ কাৰণে সমাজৰ কাৰণে মানুহক লৈহে পলিটিক্স বেছি কম হোৱাৰ কথা আহিল মানুহ কম হৈছে বেছি হৈছে বুলি ইয়াৰ মানে কথা কোৱাৰ কিবা যুক্তি আছে নেকি কিবা লজিক আছে নেকি কিবা মূল্য আছে নেকি তেনেকুৱা নহয় চবকে লাগিব আৰু চবেই আহিছে বুলি আমি 100% চিয়ৰ হৈছোঁ সেই অহংকাৰটো আমি কৰিব নালাগে ৰাজনীতি সদায় পাব্লিকৰ তলত পাব্লিকৰ অধীনতহে পাব্লিকৰ ওপৰত নহয় সেইটো লৈ আমি আগবাঢ়িব লাগিব গতিকে যিবিলাকে আজি আহিছে আমি তেখেতসকলক মৰম দিব জানিব লাগিব তেখেতসকলক সন্মান দিব জানিব লাগিব তেখেতসকলক আমি ইয়াত শ্ৰদ্ধা দিব জানিব লাগিব যে মানে কিছুমান মানুহবিলাকে ভাবে কেতিয়াবা সমাজত তেনেকুৱা ধৰণৰো মানুহ থাকে চালাহাতে এতিয়াহে গম পাইছে এতিয়াহে আহিছে আগতো বিৰাট আছিলে এইবিলাকে এতিয়াহে বাধ্যত পৰি আহিব লগা হ'ল এতিয়াহে ঠেলা পাইছে সেনেকুৱা ধৰণৰো ভাবা মানুহ থাকে দলৰ মাজত এই দলত আমাৰ দলত আছেনে নাই মই ক'ব নাযাওঁ কিন্তু দলৰ মাজত তেনেকুৱা ধৰণৰ মনোভাৱ থকা মানুহ থাকে সেইটো ডিষ্ট্ৰাকটিভ সেইটো কেতিয়াও নকৰিব যোৱা 10টা বছৰত 15টা বছৰত একেসকল ক'ত আছিলে আমি ক'ত আছিলোঁ একেসকলে কি কৰিছিলে কি কৈছিলে আমি কি কৰিছিলোঁ কি কৈছিলোঁ সেইটো গান চেপ্টাৰ সেইটো একেবাৰে পুৰণা চেপ্টাৰ সেইবিলাক মনত আকৌ আনিব নালাগে এই যে একেতে মানে চিনিয়ৰ মানুহ হয় বহুত দলৰ কাৰণে ৰিক্স লোৱা আমি সন্মান জনাব লাগিব